গাইজ ওয়েলকাম টু প্ৰেছৰ ব্লগ। তো আজি এটা ভাবিলোঁ লং ব্লগে বনাই দিওঁ। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মই উঠছোঁ এতিয়া। তো গাইজ মায়ে খাব দিছে গাইজ চাহ। তো বলক চাহকাপ খাই লওঁ গাইজ। এতিয়া দিছে মায়ে চাহ। তো গাইজ মই চাহকাপ খাই লওঁ ৰ'ব। গাইজ মই চাহ তাহ খাই ল'লোঁ। এতিয়া অলপমান কিতাপ পঢ়ি দিয়ক। কিতাপ মই লৈ আহিলোঁ মানে গাইজ নপঢ়িলোঁ, কিন্তু গাইজ পঢ়বাই লাগব গাইজ। আমাৰ মানে গাইজ পঢ়িম না পৰীক্ষাত, আকৌ ইংলিছৰ পৰীক্ষা। তো গাইজ অলপমান মই কিতাপ পঢ়ি দিয়ক। মোৰ পঢ়া হৈ গ'ল। তো এতিয়া বলক আপোনালোকক আমাৰ ঘৰৰ আগৰ পৰিৱেশটো দেখাই দিওঁ। তো গাইজ বলক। তো গাইজ চব ৰ'দ দিয়াই নাই, মানে সূৰ্য অহাই নাই গাইজ। কি ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে গাইজ, বঢ়িয়া গাইজ। আজিৰ পৰিৱেশটো গাইজ মজা। আৰু ইফালে চাওক আমাৰ মানে এইখন দাদাৰ বাইক, সেইখন দেউতাৰ বাইক, আৰু এইখন গাইজ মোৰ বাইক। মানে মোৰ বাইক নহয় গাইজ, চাইকেলে, কিন্তু মই বাইক বুলি ভাবোঁ গাইজ। আৰু এই চাওক এতিয়া আমাৰ খেৰ থৈছে। তো এতিয়া বলক অলপমান টিভিয়ে চাওঁ। বলক গাইজ টিভি চাওঁ বলক। গাইজ মই টিভি চাবা আৰু চব টিভিটো অন কৰিলোঁ। এতিয়া মই অলপমান গাইজ টিভি চাওঁ দিয়ক। মই টিভি চোৱা হ'ল। তো বলক আপোনালোকক এটা গাইজ বস্তু দেখাই আনো। তো বলক গাইজ মই চেণ্ডেলযোৰ গাইজ পিন্ধিলোঁ ৰ'ব। এই পিন্ধা যায় গাইজ বলক। তো চাওক গাইজ আগত যদি চাব পাৰিছে এতিয়া এটা গড়ালি, মানে আমাৰ দেউতাহঁতে কাহ ক'ব। আপোনালোকক মই এটা মিনি ব্লগত দেখাইছিলোঁ, মানে গোটেইটো ভিতৰৰ পৰা দেখাব পৰা নাই, অলপমান দেখাই দিছিলোঁ। তো এৰে পৰা এনেকৈ চালে ইয়ে নজাৰা। তো গোটেই আপোনালোকক মই গোটেই বুজি দিওঁ আৰু গোটেই দেখাই দিওঁ। তো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এইখিনিত মানে গাইজ সেইখিনিত আমাৰ দেউতাই বৈ মানে কাহ ক'বই, তাতে এনেকৈ ক'ব, এটিত ক'বই, আৰু এতিয়া এটা খুৰা বৈ তাতে জুই ধৰে গাইজ। সেই যিটো বস্তু কাহটো মানে গৰম হয়, গৰম কাহটো মানে গাইজ ইয়াত দিয়া হয়, তেতিয়া ঠাণ্ডা হৈ যায়। আৰু তাৰপিছত এইখিনিত এটা খুৰা বহে, মানে এইখিনিত চেয়াৰত নবহে বাৰু, মাটিতে বহে। সেই বস্তাকেইখন পাৰি কিনে ইয়াত বহে। তাৰপিছত ইয়াত আৰু এটা খুৰা বহে। তাৰপিছত এইটোক গাইজ কোৱা হয় আফৰ। এই মিচিংটো যি দেখা পাইছে গাইজ, এই মিচিংটো মানে ইয়াৰ নহয়, এই মিচিংটো আছিল সেইখিনিত। তো দেখাই দিওঁ, এইখিনিত এই মিচিংটো আছিল। এনেকুৱা একডাল বাঁহ থাকে, এই বাঁহটোতে মিচিংডাল সোমাই দি কিনে ইয়াত ঘৰুৱা দিতে তলৰ পৰা হাৱাটো আহে, হাৱাটো দি জুইটো ধৰা হয় না, এইটো তো এইটো বেছিকৈ লাগে। আৰু তো এই মিচিংটো এই তাৰেই আছিল, এই গ'ল একে। আৰু এইটো আফৰ, সেইটোও আফৰ, আৰু গাইজ সেইটোও আফৰে। আৰু দেখাই দিওঁ এইকেইটা মানে কিবা গৰম সেই কৰে, আৰু এইটা কি নাম ময়ো নাছিলোঁ গাইজ। আৰু এনেকৈ আছে ৰেতি থোৱাতি বাকচ, ঠিক মানে এই বাকচটোত ৰেতি থয়। আৰু এতিয়া এটা খুৰাই বহে, এতিয়া সেই খুৰাটোৰ কাম কৰে। আৰু এতিয়াতো আফাৰ আপোনালোকক মই দেখাইছোঁৱে। আৰু ইখানত গাইজ কি কৰে মই আপোনালোকক দেখাই দিওঁ। মানে সেই যি ৰং দেই মানে গাইজ, এতিয়া কি হয়, এই ক'লা হৈ থাকে না কাঁহা বাটাখান। তো এইখানতে একডালেদি ঘঁহি ইয়াতে একদম সোণালী ৰঙৰ বনায়। এতিয়া সেই কৰে আৰু সেইডাল ধাৰ দেই ধাৰ। তো গাইজ এইটো আমাৰ মানে ইয়াতে গৰু থয় গাইজ বলক। তো গাইজ এতিয়া বলক গাইজ মই আপোনালোকক গড়ালিটো দেখাই দিলোঁ। এতিয়া এটা মোৰ কাম আছে, মানে গাইজ এই জোতাযোৰ যিযোৰ চাফা কৰিব লাগে। তো গাইজ মই জোতাযোৰ চাফা কৰোঁ ৰ'ব। জোতাযোৰ ল'লোঁ চাফা কৰিব। তো বলক জোতাযোৰ চাফা কৰোঁ। ইয়াত বহি গ'লোঁ, ইয়াত থ'লোঁ জোতাযোৰ। এতিয়া মই বঢ়িয়াকৈ চাফা কৰি লওঁ ৰ'ব। চাফা কৰি ল'লোঁ, কিন্তু গাইজ সিমান চাফা হোৱা নাই, মানে গাইজ হ'লে আগত কৰি হৈছে, হ'লে সিমান চাফা হোৱা নাই, মানে গাইজ এই জোতাযোৰ ধুব লাগব। তো এতিয়া বলক কি কৰোঁ আপোনালোকক গাইজ গোটেই দেখাওঁ। ফাৰ্ষ্ট গাইজ জোতাযোৰ থৈ দিওঁ ৰ'ব বঢ়িয়াকৈ গাইজ। এতিয়া গাইজ জোতাযোৰ তাতে গাইজ বঢ়িয়াকৈ কোণাত থৈ দিলোঁ। এতিয়া গাইজ বলক কি কৰোঁ আপোনালোকক দেখাই আছোঁ। থৈ দিলোঁ বলক। এতিয়া আপোনালোকক এটা গাইজ বস্তু দেখাই নহয়, মই লৈছোঁ গাইজ চাইকেলখন। তো গাইজ বলক চাইকেলখন গাইজ ফাৰ্ষ্ট উলিয়াই লওঁ ৰ'ব গাইজ। বঢ়িয়াকৈ গাইজ চাইকেলখন উলিয়াই ল'লোঁ। তো গাইজ বলক যাব লাগিব আমি দি চক গাইজ নামাই দিলোঁ দিয়ক চাইকেলখন। গাইজ বলক গাইজ বলক আহি পালোঁ মই সেই জেগাখন দি। আৰু চাব পাৰে গাইজ এতিয়া এটা কি ডাঙৰ পুখুৰী গাইজ, এৰে পৰা একদম সেই তাকে লগি গাইজ একদম দীঘলা পুখুৰী। মানে এটিত গাইজ গৰম দিনত আমি গাইজ ইয়াতে সাঁতোৰোঁ, কিন্তু এতিয়া গাইজ সাঁতৰা অহা নাই, মানে পানী নাই। পানী হ'লে সাঁতৰিম এতিয়া। তো আপোনালোককো দেখ পুখুৰী চুখুৰী চালোঁ। এতিয়া গাইজ বলক ঘৰ যাওঁ। তো গাইজ বলক ঘৰকে যাওঁ। ঘৰ আহি পালোঁ, আৰু আমাৰ তাতে মানে খুৰা আহিছে কিবা বোলে কুকাৰ চুকাৰ ভাল কৰে, বলক দেখাই দিওঁ গাইজ। তো গাইজ খুৰাটো বস্তু ভাল কৰি আছে। তো তেওঁলোকে অলপমান মই মোবাইল চাওঁ এতিয়া আপোনালোকক লগ পাই আছোঁ। অলপ গা ধুওঁ, মানে এখন আজি বিয়া খাব যাম। তো মই বিয়াৰ ব্লগ বনাব নোৱাৰিম, মানে মই মোবাইল নিনো, কিন্তু বিয়াটো খাব যাব লাগিব। তো বলক গাইজ গাটো ধুই লওঁ। তো গাইজ মই গাটো ধুই লওঁ। মই একদম গা চা ধুই ৰেডি একদম বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এতিয়া যাওঁ মই বিয়া খাব। তো তাতে ব্লগ বনাব নোৱাৰিম, মই মোবাইল নিনো। তো মই বিয়া চিয়া খাই দিয়ক। তো গাইজ বাই বাই।
গাইজ মই বিয়া চিয়া খাইলোঁ আৰু চব গাইজ কি ধুনীয়া গাইজ বাটা দি আছে আজি পৰিৱেশখন একদমেই ঠাণ্ডাই আজি আৰু বাটা দি আছে এতিয়া অলপ মই বাগাৰ দিওঁ থাকে লগ কৰিছোঁ মই আছিলোঁ ঘুমেই ভাবিলোঁ অলপ ফুৰি আহোঁ তো গাইজ বলক ফুৰিব যাওঁ বলক আহি পামেই মানে যাই পামেই আৰু বেছি দূৰ নাই এই চব তাতে চলি আছে গাইজ ক্ৰিকেট খেলা তাতে খেলি আছে গাইজ যাই পামেই গাইজ বেছি দূৰ নাই আৰু গাইজ এই মন্দিৰটো তো গাইজ বলক যাওঁ এই ৰাস্তা চাওক মজা একদম মজা ভিউ গাইজ মজা তো গাইজ বলক যাম আৰু পামেই বেছি দূৰ নাই অলপ মানে আছে তো গাইজ বলক গাইজ মজা ভিউ মজা বলক গাইজ মজা বঢ়িয়া এটা বস্তু দেখাওঁ তো চাওক গাইজ ড্ৰেইনেটি গাইজ মজা একদম তলৰ পৰা ভিতৰত যাব পাৰি না নদী নাইছিলোঁ গাইজ কিন্তু নাযাওঁ মই ভিতৰত একদম মজা অলপ ওপৰত উঠিব অলপ গাইজ চব গাছডাল মজা গাইজ অলপ মস্ত ভাল লাগছে গাইজ চাওক একদম ভিউ গাইজ গাছডাল চাওক মজা গাইজ মজা তো গাইজ অলপ মানে বহিব লগ গাইজ বলক পালিছোঁ ঘৰ চক বঢ়িয়া গাইজ মাই মৰটো দে গাইজ বলক ঘৰ যাওঁ তো গাইজ কি ধুনীয়া ভিউ চাওক আপোনালোকে একবাৰ আপোনালোকে আহি চাব গাইজ তো বলক এখন দলঙৰ পৰা আপোনালোকক দেখাই দিওঁ মানে মজা ভিউ হৈছে তাতে বলক এখন দলং চাওক বঢ়িয়া দলং চাওক আগফালে গাইজ পানী তলত দেখি দেখা দিয়ক গাইজ চাওক গাইজ মজা তো গাইজ এতিয়া অলপমান গাইজ বহি দিয়ক তো গাইজ চাব আহিলোঁ মই ক্ৰিকেট খেলা তো আগত দেখি দেখুৱা বেছি মস্ত ক্ৰিকেট খেলা চলি আছে আৰু মই গাইজ তাৰে পৰা আপোনালোকক গাইজ দেখাই দিছিলোঁ তো অলপ চাওঁ দিয়ক খেলা আহি পালোঁ আৰু খেলা চেলা চাই মানে আহিলোঁ গ'লোঁ ঘৰ যদি আপোনালোকক গাইজ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব তো আজিলৈ ইমানেই গাইজ তো গাইজ বাই বাই